গুড মৰ্ণিং এভৰিৱান, ৱেলকাম টু মাই মিনি ব্লগ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি গোৱালপাৰাত যাব ওলাইছোঁ আমাৰ জেঠীমাক থবাৰ কাৰণে। তাৰপাছত ইফালে যাই থাকোঁতে ৰাস্তাত দেখিলোঁ বগৰী গাছ, ফলতে নামি কিনে বগৰী খালোঁ। তাৰপাছত মিঠাইৰ দোকানৰ পৰা মই মিঠাই খালোঁ আৰু জেঠীমাৰ কাৰণে ল'লোঁ। এখন জেঠীমাৰ ঘৰ আহি পালোঁ, বৌ ইফালে বাচন ধুই আছে। তাৰপাছত ইফালে মাতটো আৰু হিয়াৰ কাৰণে কিবা কিবি আনিছিলোঁ, তাহোন চাই আছে। ইফালে ই আৰু গেম খেলি আছে। তাৰপাছত বৌ আমাক পিঠা বনাইছে এনেকৈ, মই এখন পিঠা খালোঁ তাৰে পৰা। তাৰপাছত আমাক চাহ তাহ দিলাক, চাহ তাহ খালোঁ। তাৰপাছত দৈ চিৰা দিছে, দৈ চিৰাও খালোঁ। বৌ অহাৰ কাৰণে সৰ্থেবাৰী সভাৰ পৰা কাপোৰ কিনিছিলোঁ, সেইবিলাক অলপ উলিয়াই কিনে মই চালোঁ গাত লৈ। তাৰপাছত ইফালে মাতোৱে আৰু মোক ভিডিঅ' বনাব ধৰিছে। তাৰপাছত ইফালে মাৰ জেঠীমাই ঘুমি আছে। তেনেদৰে ভাত চাত খালোঁ, যাবাৰে হ'ল আমাৰ। যাৱাৰ আগতে জেঠীমাই বাৰীৰ পৰা এটা লাও আনি দিছে আমাৰ ঘৰত নিবৰ কাৰণে। তেনেদৰে আমি গাড়ীত বহিলোঁ, যাওঁ আৰু জেঠীমাই কান্দবা ধৰিছে আমি যাম কাৰণে। আমি জেঠীমাহঁত তাতে গ'লে যেন ঘৰত আহিবা অলপ, জেঠীমাই এনেকৈ কান্দবা ধৰে প্ৰত্যেকবাৰ। এথেন যাওঁ আৰু আমি, বাই বাই।